এয়া হ'ল দৰং জিলাৰ বেছিমাৰীৰ আজি উঠি অহা প্ৰজন্ম। আমি এইবিলাক পানী খাই পেলাই দিওঁ। এইটো হ'ল সৰু বটল, ইয়াতকৈ তোমালোকে ডাঙৰ বটলো ব্যৱহাৰ কৰিব পাৰিবা। এই বটল দৰং জিলাৰ বেছিমাৰীৰ অঞ্চলত এয়া চাওক উঠি অহা প্ৰজন্মই কিমান ধুনীয়াকৈ কামবোৰ শিকিছে। আমি এওঁলোকক এখন মঞ্চ দিয়া খুবেই প্ৰয়োজন আৰু খুবেই সুন্দৰকৈ খুবেই আগ্ৰহেৰে কামবোৰ কৰিছে। চাওক কামবোৰ কিমান ধুনীয়াকৈ কৰিছে, কৰাৰ আগ্ৰহ কেনেকৈ কিমান ভালকৈ কামবোৰ কৰি উলিয়াই দেখাইছে। আৰু আমি যদি এওঁলোকক মঞ্চ এখন দিব পাৰোঁ, ভালকৈ মঞ্চ এখন দিব পাৰিলে আৰু বহুখিনি শিকিব পাৰিম। বেছিমাৰী মনালিছা আৰ্ট স্কুলে এক গুৰুত্বপূৰ্ণ ভূমিকা